সেইটো কাৰণে কৈছোঁ এই ধনী মানুহ ঘৰলৈ চাবলৈ যাবা, দুখীয়া ঘৰলৈহে খাবলৈ যাবা। ইমান ধনী মানুহ অৱশ্যে হেৰি মানে খানাটো ভালেই দিছিলে, বেয়া দিয়া নাই, কিন্তু সেইবুলি ব্ৰইলাৰ দিয়ে নিব কাম পাছত কৈছোঁ। কিন্তু ইমান ধনী মানুহ পাঠা মাংস অকণমান দিব নোৱাৰিবি, সেই 3 পিচে দিয়ে লাগিলে দিছে মাছ কণী দিছে, কণীও একেবাৰে এই কণী টুকুৰা টুকুৰি। আমাৰ এওঁ আকৌ মানে সেইদিনাখন এনেও জানো নহয়, সদায় আড্ডা মাৰিলে কিমান দেৰিকৈ আহে আৰু বোলো ইয়াত চাহ খাব নালাগে, ব'ল ইমান ধনী মানুহ তাতে বহুত কিবা কিবি দিব, বোলো কফি খাব বোলো। তাৰপিছত বোলো হেৰি কফি খাব তাতে খাবগৈ বোলো বোলো, এনেকৈ লৈ গ'ল নহয় এওঁকো মানে। কফি কাপ ভালেই দিছে, বৰ ধুনীয়া দিছে, একদম চেনি তেনি কমকৈ দিছে, চব ধুনীয়া। তাৰপিছত কি হ'ল তাৰমানে সি সেইটোকে কৈ আছোঁ মানে ধনী মানুহ ঘৰে বাৰু পাঠা মাংস অকণমান দিব নোৱাৰিলেনে? মাছৰ টুকুৰা এই কণী একো সোৱাদ চোৱাদ নাই। আমি যাওঁতে মানে দেৰি হ'ল যে সেইকাৰণে চাগে পানী চানী ঢালি দিলে নেকি, চাগে ভালেই হৈছিলে চাগে দেই। দেখিবই নোৱাৰো মই, পিছা ঘৰত আহিলে মই ইয়াকে দিম। সিহঁতৰতো আকৌ বহুত ধুনীয়া আছিলে খানাটো, ইমান ধুনীয়া বনাইছিলে। আমাৰ গাঁৱৰ ফালে ভাল মানে এই নহয় এই হেৰি মানে তাকে বুজিছ নাই, মানুহ ঘৰলৈ অকণমানো ভাল নালাগে তাৰমানে খাবলৈ। এওঁক অকলে বেয়া পাই নহয়, বুজিছ নাই, মানুহৰ কথা বদনাম কৰিলে বেয়া পায়, বদনাম বুলি ভাবে তাৰমানে, যিটো সঁচা কথাটো কমেই ন। খানাটো বেয়া হৈছে আৰু আকৌ ফিচা পৰিছে এইটো ক'লেও বেলেগ বস্তু মানে একদম লোকৰ কথা বুলি পতা বুলি ক'ব, অকল লোকৰ কথা পাতি কথা বুলি ক'তো সন্তুষ্ট নহয়, এনেকুৱা কথাহে কয়। তাকেহে পাই মানে একেবাৰে ভাল নালাগিলে গৈ পেলাই। তাকে ভাত পানী খালোঁ। কালি বিনায়ো ফোন কৰিছিলে, কালি নহয় অথনিয়ে কৰিছিলে, ভাত নোখোৱাৰ আগতে বোলো তাকে বাৰ্থডেটোৰ কথাই কৈছোঁ নকবি আৰু সেনেকুৱা খানা নোখোৱাই নে বৰ। ইমান ধনী মানুহ, তাহাঁতৰ গাড়ীয়ে চাবি নে ঘৰে চাবি, খানাও দিছে সেই ব্ৰইলাৰ সোপা দিছে, মাছৰো কি চাবি পিচ। তাকে কৈ হাঁহিছোঁ আৰু কিনো কৰিবি, এনেই নকয় নহয় বোলে ধনী ঘৰলৈ হেৰি চাবলৈহে যাবা আৰু দুখীয়া ঘৰতে খাবলৈ যাবা। কেক চেকবোৰ ভালেই আনিছিলে বাৰু। মাছ মানে ফিচাডোখৰ পালোঁ বুজিছ নাই, যিটো বস্তু মই একেবাৰেই দেখিব নোৱাৰোঁ তাৰমানে। এই আমাৰ ঘৰলৈ আনিলেও মই মনে মনে তাকে দি দিওঁ, গমেই নাপায় কি খাইছে, তাকে দি দিওঁ। নাই শুওঁ বুলি ভাবিছোঁ অকণমান, এতিয়া ঘৰতে কিমান কবি আৰু বাৰ্থডে কথা, মানুহ ঢেৰ হৈছিলে মানুহ। সেই পিছত আমি অকণমান দেৰি হ'ল নাহি আহোঁতে দেৰি হ'ল, পানী চানী ঢালিলে নেকি, বৰ টেষ্ট নাপালোঁ মই খাবলৈ ইমান এটা। আমাৰ পিছত নাই, আমাৰ সেই গাঁওফালৰ ৰান্ধনীবোৰৰ নিচিনা নহয়, ইয়াত মানে সেই এইবোৰ ভালেই বনায় আৰু তাতে বুফে নহয় জানো। এবাৰ ফিচা মাছ এডোখৰ ল'লোঁ বাৰু, মই নিজে লওঁতে নিজেই ভুল কৰিলোঁ, কিন্তু পিছৰবাৰ যাওঁতে আকৌ মাছ নাই, মাছেই নাই। খালোঁ আৰু তেনেকৈ খালোঁ মানে, কিনো কৰিবি আৰু। ভাবিছোঁ এইবাৰ পৰা মাতিলে নাযাওঁ। বাৰ্থডে শেষ হোৱা নাই, কি হ'ল? চিঙৰা চাহ খাবতো অকণমান শুম বুলি ভাবিছিলোঁ, তাকো শান্তি নাপালোঁ। এতিয়া ঠুকোৱা নাই আৰু এই আমাৰ মানুহজনে মানে সেই চিঙৰা কেইটামান আনিছিলে, তাকে খাবলৈ মানে তত নাই, নুহুলেই যেন পাইছোঁ চিঙৰাতে আৰু ইমান কানিয়া চাহ খাই নহয়। মই বোলো অকণমান শুম, সেই তোৰ লগত কথা পাতি থাকোঁতে বেয়া পোৱা নাইও, কেলে বেয়া পাওঁনো বাৰু, তোৰ কথালৈ কোৱা নাই, মই খাব হ'লেই নহয়, চিঙৰা চাহ খাব আৰু চিঙৰাটো আনি থৈছে। গৈছোঁ ঠিক আছে ৰাখিছোঁ দেই, মই খোৱা চোৱা নহ'ল আৰু এতিয়া মাথাটো টিঙত চাগে ততেই নেপাম এতিয়া, যাওঁ ৰাখিছোঁ তেতিয়া। A few moments later. না বাৰ্থডেত গ'লোঁ, সেইবুলিয়ে গৈছোঁ। নাই ভাল পোৱা নাই, এই মানুহবিলাকৰ শ্ব-অফটো বেছি, খানা পিনাত ধ্যান নাই। তাতে বনাইছে নে ক'ৰ পৰা আনিছে নাজানো, মাছৰ আঞ্জা ভাল লাগে, ব্ৰইলাৰ দি কি খাবি, ব্ৰইলাৰ আৰু ঘৰত কেতিয়াবা 100 টকা আনি খোৱাটো বেলেগ, ব্ৰইলাৰ দি আৰু বাহিৰত খাব ভাল নালাগে। এইবিলাক আৰু নাপাতিলে হয় নহয়। আমাৰ পিছত কৰি আছোঁ।
অথনি যে মই সেই সিহঁতৰ লগত কথা পাতি থাকোঁ যে আপুনি কৈছিলে সেই বদনাম গাই আছোঁ বুলি, এতিয়া আপুনি কি কৰি আছেনো? সেইকাৰণে কওঁ খাবলৈ মাতিছিলে, খানা বেয়া হ'ল এইটোকে কৈছোঁ। অথনি দেখোন মোক একেবাৰে মুখ ফুলাই আছিলে, একেবাৰে মই বদনাম গাইছোঁ এতিয়া নিজেনো কি ইডাল কৰি আছে? মানৱ জীৱনত আৰু বেলেগ কি কৰিম, খোৱা বোৱাখিনি হোৱাৰ পিছত আমাক নামাতিলেও দিগদাৰ, আৰু মাতিলেও আমি তাৰ দুখ খুচৰিবই লাগিব। সেয়াই আৰু এনেকৈ চলিব লাগিব। এইবুলি নেক্সট বাৰ্থডেত যদি মাতে তুমি নাযাবা নেকি? যাব লাগিব। গৈ উঠি আকৌ বদনাম গোৱাৰ স্কোপ পালে বদনাম গাম আৰু কিনো আৰু। This is the end.